Sudah mematahkan kata tulis lagi nang. हिंदी भाषा निस्ला, पंजाबी भाषा निस्ला, गुजराती भाषा निस्ला, इंडियन लैंग्वेज हिसाबे रिकॉग्नाइज पाइसे कई दिना 2003 सनत 10 फेब्रुआरी चुक्ति जानादि बड़ो भाषा रिकॉग्नाइज पाइसे इंडियन लैंग्वेज बड़ो भाषा इंडियन लैंग्वेज बेंगली हिंदी अखमिया जेनेके मणिपुरी जेनेके उर्दू এরকম আর কি এতো আমার নামও হিসেবে এই দুলাতলে বড় সকলে সাহিত্য একাডেমি এওয়ার্ড পাওয়াটো এটো প্রেসিডেন্সিয়াল এওয়ার্ড ভারতের প্রেসিডেন্টে এটো এওয়ার্ডটো দিয়ে ইয়ারলি দিয়ে প্রত্যেক বছরে বহুত বড় রাইটার সকলে এই সাহিত্য একাডেমি এওয়ার্ডটো পাই আহিছে এই দিনৰ পৰা তো এতিয়া এইটো মই অলপ জনালে ভাল হ'ব এই দিনা বিদ্যা চুক্তি প্ৰমোট কৰিলে চুক্তি কৰিবলৈ আহি আসাম কেবিনেটৰ কি হৈছে যে বড়ো ভাষাটো সেকেন্ড লেংগুৱেজ অফিচিয়েল লেংগুৱেজ ইয়াৰ কাৰণে 800 নেতা কৰ্মী আৰু ইউৰোপীয় নেতা কৰ্মীসকলে এই সংকোচৰ পৰা বুজি পাই না নাপায় এই বড়ো ভাষাটো ইণ্ডিয়ান লেংগুৱেজ হিচাপে ৰিকগনাইজ পোৱা ইয়াত ছেকেণ্ড লেংগুৱেজ থাৰ্ড লেংগুৱেজ ফাৰ্ষ্ট লেংগুৱেজ এনেকুৱা কম্পেয়াৰ নাই বাংলা ভাষা যেনেকৈ ইণ্ডিয়ান লেংগুৱেজ হিচাপে স্বীকৃতি পাইছে অসমীয়া ভাষাই যেনেকৈ স্বীকৃতি পাইছে বড়ো ভাষাও স্বীকৃতি পোৱা আছে ইয়াত কি ফাৰ্ষ্ট লেংগুৱেজ ছেকেণ্ড লেংগুৱেজ থাৰ্ড লেংগুৱেজ বুলি কি লক্ষণ আছে ভাষা এইটো ইয়াত আৰু কাৰো মানে খাব লাগে এইটো পূৰ্ব আমাৰ পুৰা পূৰ্ব পৰা বড়ো ভাবিব বড়ো ৰাইজৰ পূৰ্ব পৰা নিচিনা লাগে তাৰপিছত ইমান লিখি পাৰে এই বড়ো ভাষাটো অলৰেডি ৰিকগনাইজ ইণ্ডিয়ান লেংগুৱেজ হিচাপে নিশ্চয় जेब्ला बर'फ्रा बुजियोना खोथाखौ बुजिदों आं होननायखौ बर' भाषाया हिसाबै रिकगनाइज मोनखाबाय बेवहाय मा फाग्लानिबा चुक्ति खालाम मा सेकेन्ड लेंगुवेज मा थार्ड लेंगुवेज मा अफिसियेल लेंगुवेज नों बाहायबाय थायो बे दिना फराय आंहा पिएइचडि आरम्भ হৈছে बर' मिडियामाव আপনি দিল্লি পার্লামেন্টত আমি আমার এমপি বলে বড় ভাষণ দিয়ে এপিএসসি ইউপিএসসি এক্সাম দিছে হইল না ইউনিভার্সিটি প্রতিটা পড়াইলে বড় ভাষা দিয়ে একটা সাবজেক্ট মানে ইউপিএসসি হোক এপিএসসি হোক পুরো ভাষা কেটে করে দিতে পারে এই 2023 সনত 10 ফেব্রুয়ারি যেতিয়া এই বড় ভাষাটি ইন্ডিয়ান ল্যাঙ্গুয়েজ হিসাবে এই চিহ্ন হিসাবে স্বীকৃতি পায় এই সময়ৰ পৰা বড়ো সকলে এটা সাবজেক্ট ইউপিএসসি হোক এসএস হোক এপিএস হোক এটা দিব পৰা হৈছে আমি কোড নামে এই কোড নামে ইমান ভূগোল বনাই জাতি মানে শেষ কৰি দিব বড়ো ভাষা বলে সেকেন্ড লেংগুৱেজ ও খবর নয় ওয়াল ইন্ডিয়া ভাষা হল বড়ো ভাষা বুঝছে বুঝলা বুঝাতে রে বড়রা বুঝলা না বুঝলা না বড়ো ভাষায়া ইন্ডিয়ান ল্যাঙ্গুয়েজ হিসাবে রিকগনাইজ করা ওগুলো শিক্ষার মানে শেষ করা ইন্ডিয়ান ল্যাঙ্গুয়েজ হিসাবে স্বীকৃতি মোখায় স্বীকৃতি মোখায় Pemilih Asamni second language, first language, second language kita memang Indian language হিসাবে স্বীকৃতি পায় যার পিছনে বহুত বড় ছাত্রছাত্রী বলে বড় সাবজেক্ট লেভেলায় বহুবার ইউপিএসসি এক্সাম দিছে এপিএসসি এক্সাম দিছে পাস ইমান লিখি আছে আমার পার্লামেন্ট হোক এসেম্বলি হোক বড় ভাষাতে আন্তর্জাতিক পায় আমার এখানে কেতবা দিয়ে না সাতমা হতে টিপলে আছে বিশ্বজিৎ বিমারি পার্লামেন্টের বড় ভাষাটি লেকচার দিয়ে আছে কোড নামে
itu একটা গান্ধী মাইন্ড আর বিটিসি সূত্রে আরো একটা আছে শিব আর ডেপুটি শিব এইটো হল আসামৰ মন্ত্ৰী ক্যাবিনেট মন্ত্ৰী ইকুইভ্যালেন্ট টু আসাম ক্যাবিনেট মন্ত্ৰী রেঙ্ক 2 রেঙ্ক শিব ডেপুটি শিব আৰু স্পিকাৰ এই তিনিজনটো ক্যাবিনেট মিনিষ্টাৰ ৰেঙ্কৰ আৰু যিসকল ইএম আছে ইয়াৰ ৰেঙ্কটো হল ষ্টেট মিনিষ্টাৰ এনেকুৱা আমাৰ চুক্তিত লিখা আছে ইয়াৰ নামতো কিবা লিখাছে এই প্ৰমোপৰে ক্যাবিনেট ৰেঙ্ক পাইছে এতিয়া চুক্তিতে আছে আমাৰ চুক্তিতে আমি ক্যাবিনেট আমার স্ট্যাটাসটো তামানে আগৰ খাইলাৰৰ এইবিলাকৰ শিৱৰ ৰেটটো ফলত আছিল আমাৰ নীতিটো বহুত ওপৰত খাইলাৰৰ আৰু ডিমা হাছাওৰ যিবিলাক শিৱ আৰু ইএম ইহঁতৰ যিটো ষ্টেটাছ ৰেট বহুত তলত আমাৰ এইটোকে একবাৰ ষ্টেটৰ মন্ত্ৰীসকলে মিটিং কৰি পেলাই কেবিনেট ডিচিশ্যন লৈছিল যে ডিমা হাছাও কাৰ্বি আংলং আৰু বিটিচি ইয়াৰ শিৱসকলে নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে পৰিৱৰ্তন আৰু শান্তিৰ যি শ্লোগান দি পেলাই একালৰ ছাত্ৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াই শাসনৰ গাদীত অধিষ্ঠিত হৈছিল আমি ভাবিছিলোঁ যে অনাগত দিনত সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন কৰিব কিন্তু আমি দেখা পালোঁ নিৰ্বাচনী ইস্তাহাৰত যি তেখেতে প্ৰতিশ্ৰুতি দিছিল সেয়া প্ৰতিশ্ৰুতি আজিৰ দিনত অসাৰ হৈছে আজি এটা কথা ক'ব লাগিব নিশ্চিতভাৱে যিটো সময়ত আমাৰ স্কুল কলেজৰ অৱস্থা একেবাৰে তথৈবচ হৈ গৈছে চাওক কেনেকুৱা ধৰণৰ নিশ্চিত প্ৰকাৰে এটা কথা ক'ব লাগিব যে যি সময়ত এটা শ্ৰেণী কোঠাত এটা এলপি স্কুলত এজন শিক্ষকে চলাই পাঠদান দিবলগীয়া হৈছিল সেইখিনি সময়ত নলেজ ফেষ্টিভেলৰ দৰে এটা অনুষ্ঠান পাতি কোটি কোটি টকা ৰাজহুৱা ধনৰ খৰাত পাতিছে এইখন চৰকাৰে আৰু লগতে এটা কথা ক'ব লাগিব যে CSB বৰ্ডখন যিটোৰ জৰিয়তে আমাৰ নিবনুৱা সমস্যা সমাধান হৈছিল সেয়া আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ ফটকাৰ ফেনত পৰিণত হৈছে CSB বৰ্ডখনে নোহোৱা কৰি দিছে আৰু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে যদি BTCত যদি পৰিৱৰ্তনৰ দৰকাৰ আছে যদি সৰ্বাংগীন সকলো জাতি জনগোষ্ঠীৰ যদি উন্নতি সাধন কৰিব লগা হয় তেতিয়াহ'লে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF চৰকাৰৰ অবিহনে আমাৰ গতি নাই এয়া নৱপ্ৰজন্মই বুজি পাইছে এয়া যুৱ প্ৰজন্মই বুজি পাইছে গতিকে অনাগত দিনত সকলো ৰাইজৰ হকে সকলো যুৱ প্ৰজন্মৰ হকে আজি বুজি পাইছে তাৰ কাৰণে সকলো যুৱ প্ৰজন্মই আজি ওলাই আহি একত্ৰিতভাৱে আজি আমি BPFত যোগদান কৰিছোঁ আৰু অনাগত দিনত যাতে ৰাইজৰ হকে